হিতাধিকাৰীসকলক অৰ্থাৎ ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা চাইকেল বিতৰণ সভা অনুষ্ঠিত হৈ যায় তাতে মুঠ 25 জন হিতাধিকাৰীক আমি চাইকেল বিতৰণ কৰিছোঁ ফিচাৰী ডিপাৰ্টমেণ্টৰ যিসকল ব্যক্তিৰ বজাৰত মাছ বিক্ৰী কৰে চব্জি বিক্ৰী কৰে তেওঁলোকৰ সুবিধাৰ্থে এই চাইকেল বিতৰণটো কৰা হৈছে আমাৰ বিটিআৰৰ চিফ ছাৰে এইটো ব্যৱস্থাটো কৰি দিছে যাতে যিসকল মাছ বেপাৰী চব্জি বেপাৰী তেওঁলোকৰ সুবিধাৰ্থে সেইটো সুবিধা হয় মানে প্ৰত্যেকটো ভিচিডিচিতে এনেকৈ ভিচিডিচি মানে এইটো আজি সমষ্টি হিচাপত দিয়া হৈছে আমাৰ কোকলাবাৰী সমষ্টিত এইটো দিয়া হৈছে আৰু বেলেগ সমষ্টিটো এনেকৈ বিতৰণ চলি আছে আমাৰ আজি ইয়াতে কোকলাবাৰী সমষ্টি হিচাপে আমি বিতৰণ কৰিছোঁ সমষ্টি এনেধৰণৰ বহুত মানে কাম কৰি খোৱা ব্যক্তি আছে আজি 25 জনক দিয়া হৈছে এনেধৰণৰ আৰু পৰৱৰ্তী সময়ত দিয়া হ'ব নেকি হয় সেইটো পৰ্যায়ক্ৰমে হ'ব সেইদিনা আমি বিকলাংগসকলক মানে 50,000 টকা চেক প্ৰদান কৰিছোঁ তো এনেকুৱা ধৰণৰ আগতে আমি মানৱ সেৱাৰ থ্ৰুৱেদি আমি ই ৰিক্সা দিছোঁ আৰু অঞ্চল বিতাংকি দিছোঁ মহিলাসকলক তো এনেকুৱা ধৰণৰ বহুত আঁচনি আছে আমি দি আছোঁ ইয়াতে 15 জন আৰু 10 জন টোটেল মিলি 25 জন মেল ফিমেল আছে ইয়াতে কিছুমান মহিলা আহিব পৰা নাই তেওঁলোকৰ হাজবেণ্ডে আহিছে তেওঁলোকে লৈ গৈছে